Hello everyone. আজি আৰু এটা নতুন ৰেচিপিৰ সৈতে আহিছো আপোনালোকৰ কাষলৈ আৰু আজি মই কঁঠাল গুটিৰে সৈতে মগৰ দালি বনাম আৰু এইটো একেবাৰে নতুন মই মোৰ ষ্টাইলত বনাব লাইছো গতিকে কেনেকৈ বনাইছো আহক চাও এয়া মই কঁঠালৰ গুটি বাকলি গুচাই লৈ লৈছো এইফালে লৈছো মই তেজপাত শুকান জলকীয়া আৰু এইফালে লৈছো মই পাঁচফোৰণ এইখিনি মই ৰেডি কৰি লৈছো আৰু এতিয়া মই দালিখিনি ধুই লওঁ আৰু এইফালে মই গেছত কেৰাহী উঠাই দিছো কেৰাহীটো গৰম হৈছে আৰু এতিয়া ফোৰণ দিবৰ কাৰণে ৰেডি ইয়া তেজপাত দিলো শুকান জলকীয়া দিছো দুটা আৰু এতিয়া অলপ লৰাই দিছো আৰু এতিয়া পাঁচফোৰণখিনি মই দি দিম আৰু এতিয়া ধুই লোৱা দালিখিনি মই ইয়াতে দি দিলো আৰু এইখিনি ভালদৰে লৰাই অলপ ফ্ৰাই কৰি ল'ব লাগিব দালিখিনি মোৰ ফ্ৰাই হৈ গ'ল আৰু এতিয়া মই কঁঠালৰ গুটিকেইটা দি দিম ইয়াতে কঁঠালৰ গুটি আৰু দালিখিনি মই এতিয়া ভালদৰে আৰু এবাৰ ভাজি ল'ম দালি আৰু কঁঠালৰ গুটি ভজা হৈ গ'ল ইয়াতে মই এতিয়া অলপ অলপকৈ গৰম পানী দিম ঠাণ্ডা পানীও দিব পাৰে সেইটো অপচনেল আৰু এতিয়া জোখমতে যিমানখিনি দালিৰ প্ৰয়োজন ঠিক তেনেকৈ পানী দিলে হ'ল আৰু দালিখিনি সিজিবৰ কাৰণে সময় লাগিব 25ৰ পৰা 30 মিনিট মই এনেকৈ থৈ দিম তাৰ পিছত দালিখন সম্পূৰ্ণভাৱে খাবৰ বাবে ৰেডি হৈ যাব আৰু ইয়াৰ মাজতে মই নিমখ আৰু হালধিখিনি দি দিম হালধিখিনি মই এতিয়াই নিদিওঁ নিমখখিনি মই এতিয়াই দি দিম আৰু হালধিখিনি মই অলপ পিছত দি দিম মই একেবাৰে নিমখখিনি দি লৈছোঁ আৰু হালধিখিনি মই অকণমান পিছত দিম দালিখিনি সিজি যোৱাৰ পিছত কাৰণ প্ৰথম অৱস্থাত দিলে ৰংটো দেখিবলৈ ভাল নালাগে দালিখিনি সিজি আহিছে অলপ অলপকৈ আৰু এতিয়া মই হালধিখিনি দিলোঁ আৰু এয়া দালি সম্পূৰ্ণভাৱে হৈ গ'ল কঁঠাল গুটি দিয়া মগৰ দালি সম্পূৰ্ণভাৱে ৰেডি হৈ গৈছে এতিয়া খাবৰ বাবে ৰেডি আৰু এতিয়া আমি আটাইয়ে গৰম ভাতৰ সৈতে খাম